দিলেই নহয় গৰম তেলত আলু কোটা ইয়াত বনোৱা চিষ্টেমে মানে আগতে এতিয়া আলুখিনি পকৰী চিষ্টেমত ভাজি ল'ব তাৰমানে নহয় জানো সেনেকৈ বনাবি নেকি অঁ অঁ এওঁক বিয়া সবাহত কিন্তু নিমন্ত্ৰণ কৰিব পাৰা তোমালোকে মানে কিচিম কিচিম তৰিকাত বনাব জানে তাৰমানে এতিয়া চাওক সুদা তেলত তোমাৰ মানে নিমখ পিঁয়াজ হেৰি নিদিয়াকৈ একো নিদিয়াকৈ মানে মছলা নিদিয়াকৈ এইটো পূৰা ফ্ৰাই কৰিব মানে পকৰী ষ্টাইল টাইট কৰিব তাৰপিছত চাওক এই আমাৰ চেৰু ভাই আহি গ'ল মাংস এতিয়া আনিব আহিছিলে মাংস এই বাদামী কালাৰ হৈ গ'ল দেই বাদামী কালাৰ আলুটো বাদামী কালাৰ হৈ গ'ল এতিয়া ইয়াত আহিব আপোনাৰ এতিয়া আমাৰ এই লোকেল কুকুৰা এয়া দেখিলে নহয় এইটোত পঢ়িব পাৰ আপোনাৰ আহিলে পিঁয়াজ সেইটো আমি বসুঙে কওঁ তাত মানে আমাৰ মাংসখিনি বনোৱা ফুল ভিডিঅ' এটা দিম বুলি আহিছোঁ ৰাইজে পায় ফূৰ্তি কৰক আৰু এজন কাৰিকৰ আহিলে চাওক এজন স্পেচিয়েলি আকৌ বেলেগকৈ মঙাইছোঁ কয় নাপাব মঙাইছে এজনক আমাৰ নানা পুৰা কেতিয়া মানে উৎপাত কৰিছে কেতিয়া হ'ব গধূলি অকণ দৰাই খাবলগীয়া হয় যে সেই দৰাৰ কাৰণে মানে মছলা ফালিবলৈ দুটাত আনি থৈছোঁ মছলাটো খালিব নাজানো নাই দিয়া নাই দিলো এইটো মিট মছলা নহয় সেই টেমাকেইটা আছে যে সেই তাতে চোন গুৰিত আছে ভালকৈ চাব লাগিব নহয় নহয় টেমাৰ ওপৰতে আছে আমাৰ মজা লাগিব আজি খাই মই গম পাই গ'লোঁ এতিয়া মজা নহয় ৰাতিপুৱা মজা লাগিব আকৌ হাগিব যাওঁতে যে আমাৰ এনেকুৱা জমন্তি চলি আছে দেই গান এটা বুলি ভাবিছোঁ আমাৰ তাতে ঐ বসন্ত আহিলে ঐ কুলিয়ে বিনালে ঐ গছে বনে খোলা ঐ গাঁৱৰ বিহুতলি ঐ ঢোল পেঁপা বাজি ঐ বিহু বিহু লাগিছে গাত বাদামী কালাৰ আলুখিনি ঢালিব এতিয়া চাওক কেনেকুৱা হৈছে গাইজ ক'বচোন মাংসখিনি বৰ ধুনীয়া লাগিছে ৰংটো কিমান ধুনীয়া হৈছে চাওকচোন জুইত বনোৱা মাংস সঁচাকৈ খাবলৈ ভাল দেই আমি গাঁৱলীয়া মানুহ জুইতে বনাই খাওঁ বাৰু গেছৰ বনোৱাখিনিক কৈছোঁ দেই চবেই মানে ৰখি আছে আৰু দেই মাংস খাম বুলি নানাও ৰখি আছে নানাইতো অথোন পৰা গালিয়ে দি আছে আমাক ঐ বিহুৰে বিৰিণা মানে চুলি মাথা যেতিয়া চুলিৰ ওপৰত যেতিয়া হেৰি হৈ গ'লা উঠি গ'লা খতম মানে সেইদিনাখন মই আৰু ওচৰত যি থাকে